শৈশৱকালৰ পৰা আমি শুনিছোঁ, আমি গাইছোঁ। এইখন দেশ শংকৰ আজানৰ দেশ, ভূপেন দাইও গাইছিল। গতিকে আৰু বিখ্যাত সাহিত্যিকসকলে লিখা সেই গীতটো আমি বহুত পৰিৱেশন কৰিছিলোঁ। এক সমন্বয়ৰ সৃষ্টি কৰিবৰ কাৰণে শিল্পী সাহিত্যিকসকলৰ যি লিখনি, সেই লিখনি আমি গাইছিলোঁ সাহিত্য সভা নিচিনা অনুষ্ঠানত, ৰেডিঅ' টিভি চেণ্টাৰত। যেনেকৈ আমাৰ কৃষ্ণ মিশ্ৰ ছাৰে লিখিছিলে গীতা বাইবেল আৰু কোৰাণৰ মহাবাণী অসমীয়াৰে মিলনভূমি। গতিকে সেই দবা শংকৰ অমীয়া সুৰত আমি সেৱা কৰিছোঁ। আমি আজানৰ সুৰত সাৰ পাইছোঁ যদিও সেৱা কৰোঁ, কিয়নো আমাৰ ভগৱান একেজনেই। আমাৰ ভগৱান একেজনেই। আমি সকলোৱে বেলেগ ধৰ্মাৱলম্বী লোকে সকলোৱে বিভিন্ন ধৰ্ম অনুপাতে আমি বেলেগকৈ সেৱা কৰোঁ, কিন্তু আমাৰ ভগৱান একেজনেই। গতিকে সেয়াই। গতিকে এয়া সংবিধানৰ এক বৈশিষ্ট্য যে এখন ধৰ্ম নিৰপেক্ষ দেশ। গতিকে কোনোবা যদি অসাংবিধানিকভাৱে আমাৰ দেশত বসবাস কৰিছে, তেওঁ বিদেশী, তেতিয়াহ'লে তেওঁক বহিষ্কাৰ কৰক। কিন্তু অনাহকতে যদি বিশেষ এক ধৰ্মাৱলম্বী লোকক অনাহকতে গালি পাৰি থাকে, তেতিয়া কিন্তু অশান্ত, এই যি অসমৰ এতিয়া পৰিস্থিতি, অশান্ত পৰিৱেশ সদায় হৈয়ে থাকিব। গতিকে ধৰ্মই মানুহক একগোট কৰে, আৰু ধৰ্মৰ কাৰণে যদি যুদ্ধ হিংসাৰ সৃষ্টি হয়, তেতিয়াহ'লে তাতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে। গতিকে আজি 5 মাহৰ আগতে আমাৰ হিয়াৰ আমঠুৰ যেতিয়া মৃত্যু হৈছিলে, কায়িকভাৱে আমাৰ পৰা নোহোৱা হ'ল, তেতিয়া আমাক ইমান কেইখন দেশে আমাক চাৰ্জ কৰিছিলে আমাৰ অসমৰ মানুহৰ মৰম, আমি শিল্পীক কেনেকৈ মৰম কৰোঁ। এতিয়া কালি এক পদবীত থকা আপোনালোকে দেশখন শাসন কৰি আছে, আপোনালোকে সকলো সৰ্বা। গতিকে যিটো ভিডিঅ' ভাইৰেল হ'ল, বন্দুকৰ সেই ভিডিঅ'টো, গতিকে সেইটোৱে এতিয়া আকৌ আমাক আজি গোটেই টিভি চেনেলবিলাকত বাজি আছে। এইবোৰ কিমান দূৰ সত্য, কিমান অসত্য, সেইবোৰ। কিন্তু ইমান এক শাসনৰ গাদীত থকা আপোনালোকৰ পেজৰ পৰা কেনেকৈ এয়া ভুল হ'ব পাৰে? আমাৰ নিচিনা লালি লোপা মানুহৰ পেজৰ পৰা ভুল হৈছে, সেইটো দেখিবলৈ ভাল। কিন্তু সেয়াই কথা। গতিকে এতিয়া আমাক সকলোৱে কি বুলি চাৰ্চ কৰিব? অসমৰ মানুহবোৰ ইমান হিংসুক, সেই বুলি চাৰ্চ কৰিব। গতিকে আমাক কি জাতি হিচাপে আমাক আচলতে ভাবিছে? গতিকে সেয়াই খুব সংযমী হোৱা প্ৰয়োজন। মানুহৰ বন্দুকৰ গুলি আৰু মুখৰ কথা কেতিয়াও ঘূৰি নাহে। গতিকে আপোনালোকে বিৰোধী পক্ষই হওক, আপোনালোক যি বৰ্তমান আপোনালোকে শাসনভাৰ গ্ৰহণ কৰি আছে, গতিকে সংযমটো খুবেই জৰুৰী কথা, বিনয়ী হ'ব লাগে। গতিকে হিংসাৰে কেতিয়াও আচলতে সমস্যা সমাধান নহয়। সদায় মৰম আৰু ভাতৃত্ববোধেহে কোনো এক সমস্যা সমাধান কৰে। গতিকে আপোনালোকক এটাই অনুৰোধ জনাম, যাতে ৰাজনীতি মানি যেন অশান্ত এক পৰিৱেশ সেয়া নহয়, সেয়া আমাৰ অহা প্ৰজন্মই যাতে সেয়া মূৰত সুমুৱাই নলয়। গতিকে ইয়াকে অনুৰোধ জনাম, যাতে অসমখন নলৈ শান্তি ঘূৰি আহক, এক শান্ত পৰিৱেশ হওক। গতিকে সকলো সংযমী হওক এই নিৰ্বাচনৰ সময় এতিয়া। গতিকে সেয়াই অনুৰোধ জনাম সাধাৰণ জনতা হৈ মই। ধন্যবাদ।